নমস্কাৰ, মই অনুস্মিতা মজুমদাৰে আবৃত্তি কৰিবলৈ লৈছোঁ নিবেদিতা পিংকী শৰ্মাৰ ভাল পাওঁ তোমাক। কেতিয়াবা সুধিবাচোন তোমালৈ মোৰ কিয় ইমান মৰম, হৃদয় খুলি কওঁ। একান্ত নিবিড় ক্ষণবোৰত কোৱাৰ সুযোগ দিবাচোন, আৱেগ ঢালি কওঁ। তোমাক ভাল পোৱাৰ অন্তৰালত আছে জানা অযুক্তা কাৰণ। কিন্তু তুমি যে এদিন কৈছিলা প্ৰেমৰ কোনো কাৰণ নাথাকে বুলি, কিন্তু মই কওঁ শুনা, থাকে। কাৰণক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল পৃথিৱীৰ, ব্ৰহ্মাণ্ড আছে বাবে আছে অস্তিত্ব ধৰণী। সেয়ে কওঁ প্ৰেমৰো থাকে নিজস্ব কিছু কাৰণ। তোমাৰ কৃষ্ণবৰণীয়া দেহৰ ৰং মোক মুহূৰ্ততে দুৰ্বল কৰি তোলা তোমাৰ চাৱনি, সাধাৰণ অথচ মোৰ দৃষ্টিত অসাধাৰণ তোমাৰ ৰূপ। না, সেয়াতো প্ৰেমৰ কাৰণ নহয়। প্ৰেম জানো ইমান সংকীৰ্ণ? সেয়া আকৰ্ষণ, মোক উৎপাত কৰি তোলা দুচকুৰ আকৰ্ষণ। তেন্তে কিয় তোমাৰ প্ৰতি মোৰ ইমান মৰম? সেই যে তোমাৰ বহল বুকুৰ আঁৰৰ সৌন্দৰ্য, নিশা হেতেলিত পৰা ভাগৰুৱা দেহাটো চাই যেতিয়া কোৱা কষ্ট হৈছে নহয়, পাগৰ জুয়ে দহা দেহৰ অংশবোৰত যেতিয়া মৰমৰ স্পৰ্শ দিয়া, তেতিয়া তোমাৰ প্ৰেমতে বাৰে বাৰে পৰো জানা। কিন্তু ময়ো ইমান স্বাৰ্থপৰ নহয়, মোক এসাগৰ মৰমেৰে উপচাই নিদিলেও মই তোমাকে পাগলীৰ দৰে ভাল পালোহেঁতেন। কাৰোবাৰ এটুপি ৰক্তৰ প্ৰয়োজনত যে তুমি ঢাপলি মেলা, অচিনাকি কাৰোবাৰ মৃত্যুত যে তুমি উচুপি উঠা, তোমাৰ এই মানৱীয়তা গুণৰ মই আজন্ম প্ৰেমিক। কিন্তু যদি এই ভাল লগাবোৰ তোমাৰ তাত নাথাকিলেহেঁতেন, তেতিয়াও হয়তো মই তোমাকেই ভাল পালোহেঁতেন। এতিয়া হয়তো তুমি ক'বা, কৈছিলা নহয় প্ৰেমৰ কোনো কাৰণ নাথাকে বুলি। কিন্তু মই আকৌ ক'ম, থাকে, প্ৰেমৰো থাকে অযুক্তা কাৰণ। হৃদয়ত ভাল পোৱাৰ অনুভূতি হয় বাবেইতো ভাল পাওঁ তোমাক। এয়া জানো ভাল পোৱাৰ শ্ৰেষ্ঠতম কাৰণ নহয়? ধন্যবাদ।